আপোনাক ফকিয়াই থলো আপোনাৰ এই ষড়যন্ত্ৰ ইতিহাসত কোলা আখৰে লিখা থাকিব অসমৰ মানুহক অসমৰ নতুন প্ৰজন্মক আপুনি ধ্বংস কৰিবৰ কাৰণে আপুনি ষড়যন্ত্ৰ ৰচিছে খুৰা বিক্ৰী কৰি চলাব বিচাৰিছে নেকি অসমখন মুখ্যমন্ত্ৰী মহোদয় যে খুৰা 2016 চনত অসমত ওয়াইন শ্বপৰ সংখ্যা আছিল মাত্ৰ 1166 খন আৰু বাৰৰ সংখ্যা আছিল 474 খন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ প্ৰথমে বিজেপি চৰকাৰে প্ৰথম 5 বছৰীয়া কাৰ্যকালত 2021 চনলৈকে ৰাজ্যখনত ওয়াইন শ্বপৰ সংখ্যা 1116 খনৰ পৰা বাঢ়ি হৈছিল গৈ 1234 খন বিজেপি চৰকাৰৰ প্ৰথম 5 বছৰীয়া কাৰ্যকালত এই বৃদ্ধি আছিল তিনি নগণ্য কিন্তু 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছতে ৰাজ্যত খুৰাৰ বিপণীৰ সংখ্যা হুৰে হুৰে বৃদ্ধি পাবলৈ ধৰিলে 2021 চনৰ পৰা 2025 চনৰ সময়ছোৱালৈকে ৰাজ্যখনত নতুনকৈ 602 খন ওয়াইন শ্বপ গঢ় লৈ উঠে একেদৰে 2016 চনৰ 447 খন বাৰৰ পৰা 2025 চনত ৰাজ্যত দুগুণতকৈ অধিক বাৰৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ 1060 খন এই বৃদ্ধিৰ হিচাপ মুখ্যমন্ত্ৰী মহোদয় আপুনি যি ধৰণৰে ঋণ লৈছে ৰাজ্য চলাবৰ কাৰণে প্ৰতি মাহে মাহে আপুনি হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'ব লগা হৈছে আৰু তাৰ বিপৰীতে আপুনি অসমত খুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি কৰিছে প্ৰায় 50% খুৰাৰ বিপণীৰ সংখ্যা আপুনি বৃদ্ধি কৰিছে খুৰাৰ বিপণী আপুনি বৃদ্ধি কৰিছে ৰাজহ সংগ্ৰহৰ বাবে আপুনি গাঁৱে ভূঞে চহৰে নগৰে কেৱল খুৰাৰ দোকান বৃদ্ধি কৰিছে এতিয়া অন শ্বপ কৰিছে আপুনি আৰু অসমৰ মানুহক অসমৰ নতুন প্ৰজন্মক আপুনি ধ্বংস কৰিবৰ কাৰণে আপুনি ষড়যন্ত্ৰ ৰচিছে আপুনি খুৰা এভেইলেবল কৰি দিছে আপুনি খোৱা পানী কিন্তু দিব পৰা নাই আপোনাৰ জল জীৱন মিছন ধ্বংস হৈছে এতিয়াও জল জীৱন মিছনত আৰ্ছেনিক পোৱা গৈছে পানীত আপুনি খবৰ কৰিব মুখ্যমন্ত্ৰী মহোদয় জল জীৱন মিছনত পানী কিন্তু নাহে 2016 চনত খুৰাৰ পৰা আপোনালোকে লাভ কৰিছিলে 1433 কোটি টকা আৰু 2025 চনত সেই হাৰ বৃদ্ধি হৈ গৈ 4800 কোটি টকা মুখ্যমন্ত্ৰী মহোদয় যোৱা 10 বছৰত খুৰাৰ পৰা লাভ কৰা ৰাজহ বৃদ্ধিৰ হাৰ 235% আপুনি খুৰা বিক্ৰীত কিয় ইমান গুৰুত্ব দিছে আপুনি নিচাযুক্ত সামগ্ৰী বন্ধ কৰাৰ বাবে আপুনি সংকল্প লোৱা বুলি কয় আপুনি ড্ৰাগছ মুক্ত অসম কৰিম বুলি কয় ড্ৰাগছ আৰু মদৰ মাজত কিবা ডিফাৰেন্স আছে নেকি মুখ্যমন্ত্ৰী মহোদয় আপুনি অসমৰ নতুন প্ৰজন্মক নিচাসক্ত কৰিব বিচাৰিছে আপুনি অসমৰ নতুন প্ৰজন্মক নিচাসক্ত কৰি যি মন যায় আপুনি তাকে কৰিব বিচাৰিছে কিন্তু আপোনাক ফকিয়াই থলো আপোনাৰ এই ষড়যন্ত্ৰ ইতিহাসত কোলা আখৰে লিখা থাকিব আপুনি এইদৰে যে মদৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ৰাজহ বৃদ্ধি কৰাৰ বাবে আপুনি যে ষড়যন্ত্ৰ কৰিছে নতুন প্ৰজন্মক যে আপুনি ধ্বংস কৰিছে সেই কথা কিন্তু আপোনাক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব আপুনি মনত ৰাখিব আপুনি যিদৰে বৰ্তমান 10,000 কোটি টকাৰ ঋণৰ পৰা আপুনি 1,80,000 কোটি টকালৈ ঋণৰ সংখ্যা বৃদ্ধি কৰিলে ঠিক একেদৰে আপুনি নতুন প্ৰজন্মক নিচাসক্ত কৰিবৰ বাবে অসমত 135% আপুনি মদৰ দোকান বৃদ্ধি কৰিছে তাৰ বিপৰীতে আপুনি কি কৰিছে অসমীয়া বিদ্যালয়সমূহ আপুনি বন্ধ কৰিছে অসমীয়া স্কুল আপুনি বন্ধ কৰিছে 7,492 খন স্কুল আপুনি বন্ধ কৰিছে তাৰ বিপৰীতে আপুনি অলিয়ে গলিয়ে মদৰ দোকান বৃদ্ধি কৰিছে আপোনাক কিন্তু ইতিহাসে কেতিয়াও ক্ষমা নকৰে